কান্দি কান্দি এনেকুৱা পাতলা কৰি ল'বা হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল সৰস্বতী গগৈ আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ আজি মই আহিছোঁ অপেশ্বৰী বিউটি পাৰ্লাৰলৈ ইয়াতে মোক এটা ধুনীয়া লুকছ দিম বুলি কৈছে কেনেকুৱা ধৰণৰ দিবা কৈ দিয়া ধুনীয়া দিম তোমাৰ পাৰ্লাৰখন ক'ত আছে কৈ দিয়া ইনফৰমেশ্যনটো দি দিয়া তেতিয়া যাব পাৰিব মোৰ পাৰ্লাৰখন বহুত দূৰত আছে মানুহ মাতি দিয়া আকৌ অকণমান জোৰকৈ কোৱা আহিব আপোনালোকে দেই এখন লগাই লওক পাউডাৰ চাউডাৰ পৰিলে লেতেৰা হ'ব মই আহিছোঁ অপেশ্বৰী বিউটি পাৰ্লাৰলৈ আজি এটা লুকছ দিম বুলি কৈছে কেনেকুৱা কি লুকছ দিব কৈ দিয়ক এইফালে মই আজি একদম বিয়াৰ কইনাৰ লুকছ দি দিম আৰু এখন কৰিব এওঁ কৈছে কি মানে বেছি মেকআপ নালাগে বোলে কম লাগে বোলে এইটো জিলিকা ফাউণ্ডেশ্যন লাগে কৈছিলে এখন লগাই লৈছোঁ গোটেই পাউডাৰ পৰিব নহ'লে ধুই লৈছোঁ তেতিয়াহে বিয়াখন জিলিকি থাকিব এইকেইটা জিলিকি মাছ জিলিকি থাকিলে একদম কেনেকুৱা বনাই দিব কইনাত ৰূপহী কৰি দিম হাতী দিয়ে মিছ কৰি দিম ন এখন কৰি লগাই দিব নে এতিয়া হৈ গ'ল কাদ্দুৰ কাম আপুনি তুমি এটা এতিয়া আমাৰ লগাবলৈ আছে এজনী পাউডাৰ এতিয়া আপুনি কি এপ্লাই কৰিলে কি এপ্লাই কৰিলা মানে কি লগালা এতিয়া কৰিব কি লুকছ দিয়ে নাজানিছোঁ আৰু কিন্তু ধুনীয়া দিম বুলি কৈছে বহুত ফেমাছ বোলে তাই অপেশ্বৰী হেৰি কি আছিলে বিউটি পাৰ্লাৰ আপোনাক একদম অপেশ্বৰী কৰি দিম এইটো কি লগাইছা পাউডাৰ ইয়াৰ আগত কি লগালা ফাউণ্ডেশ্যন লগালা আপোনাৰ আৰু এইবিলাক প্ৰাইমাৰ চাইমাৰ সেইবিলাক ইউজ নকৰে নি কনচিলাৰ প্ৰাইমাৰ আছে আপোনাৰ কম মেকআপ কৰিছেতো কম মেকআপত আমি সেইবিলাক নিদিওঁ আচলতে তেতিয়া পইচাও কম হয় আচ্ছা পইচাৰ ওপৰত কথা মানে এতিয়া মোৰ এইটো কিমান ল'ব আপুনি কম মেকআপ কৰিছে 500 বেছি কৰিলে 1500 আচ্ছা মোক বেছি দামী মেকআপ নালাগে বিয়া খাবলৈ যাওঁ লগাইছিলে আপুনি বগা বহুত বগা হৈ গ'ল মই ইমান বগা নহয়তো এইটো আপোনাৰ নিচিনা কালাৰ মোক এতিয়া বহুত বগা কৰিলে আপুনি মই পাউডাৰ লগাব কৰিছোঁ তাৰপৰা ঝাৰু কাম কি কাম ঝাৰু এইটো কি ঝাৰু বুলি কয় নি নহয় ব্ৰাছ কয় মই ঝাৰু কওঁ আৰু চোতালতে ঝাৰু মাৰিছোঁ আপোনালোকে আহিব পাৰে যদি কি মেকআপ হয় ব্ৰাইডেল মেকআপ পাৰ্টি মেকআপ আৰু বিয়া মেকআপ বাৰ্থডে পাৰ্টি মেকআপ চববিলাক হয় আৰু এনেই পাউডাৰ উপায় লগাবলৈ ক'লে আহিব পাৰে আপুনি নিজে বহুত ধুনীয়া হৈ আছে অঁ নহয় তেতিয়াহে দৰ্শক আহিব আচ্ছা অনাৰজনী ধুনীয়া হৈ থাকিব লাগে ন অঁ তাৰপৰা খোপা আছে ঠিকনি কোনে হেয়াৰ ষ্টাইল এটা কৰি দিব দেই মোক ধুনীয়াকৈ কি লগোৱা মোক আজি মেহেন্দি লগাব নালাগে বেলেগ নকৰিবা এইটো কি চেলাউৰি ভাঙিব নহয় দিম উপায় কৰি কিনে চেলাউৰি চেলাউৰিটো বেছি দাম নকৰিব চুলি কুকুটা কওকচোন দাদা চুলি সৰু সৰুকৈ ক্লিপ এটা মাৰি দিছোঁ নালাগে হৈ গ'ল কাৰণ মেণ্ট হৈ গ'ল চেলাউৰি বেছি দাম নকৰিবা নহ'লে গোটেই চুৰিয়েল লাগিব আৰু গোটেই বিয়া ঘৰত মোক মানুহে ঘূৰি চাব চেলাউৰি পাতলটো কৰিলে মানে পাতলটো হয় 50 টকা ডাঠটোত হয় 60 টকা চেলাউৰি কি এক্সট্ৰা নি পইচা নেকি এক্সট্ৰা নহয় চবৰে মিলি কিনে 500 হৈছেগৈ অঁ এতিয়া মোক হেৰি ডাঠটো দিবা নে হেৰি পাতল চেলাউৰিটো দিবা পাতলটো দিম আৰু পাতলটো আপুনি পাতল দিব কৈছে ন আপুনি ইমান ধুনীয়াকৈ নিজে আঁকি আছে আপুনি হেৰি নিজে আঁকানে মোৰ আৰু ইয়াত কোনো কাম কৰা মানুহ নাই নহয় এজনী আছিলে গাঁৱত গ'ল এতিয়া মানে মাকৰ বেমাৰ আছে আৰু বাপেকৰ বেমাৰ বাপেকৰ প্ৰেছাৰ ষ্টক মাকৰ হেৰি চাওকচোন চেলাউৰি কেইযোৰ ক'লা লাগিছে কৈ দিব এইটো মোৰ দুখ পাইছে কি দুখ পাইছিলোঁ বুলি কৈ দিম আছে ক'লা লাগি গ'লে এইটো কি হয় দেখাই দিয়া আকৌ মই মানে ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ আপুনিও উঠিব পাৰে আৰু উঠিব পাব মানে মোৰ ব্লগত সেইকাৰণে আৰু আপোনাৰ পাৰ্লাৰখনো ফেমাছ হৈ যাব কোনটো কালাৰ হ'ব পিংক নে কুই মোৰ কাপোৰযোৰ হেৰি হয় ব্লু ডাঠ ব্লু নে পাতল ডাঠ বেয়া লাগিব নেকি ব্লু কৰিলে মই ডাঠ ব্লু মিলাই দিম ব্লু লগত পাতল কুই আপুনি মোক লিপষ্টিকটো লগাই লওকচোন মোৰনো বহুত বেয়া দেখাইছে মুনুকে মাতি
কাটি দিলে অ হেৰি অপেশ্ৰী বাইদেউ লিপষ্টিক সেইটো নহয় মই ৰেড লগাম এইটোকে লগাই দিওঁ নহ'লে ব্ৰাউনটো মোক আগতে যে মানে যে ইয়াত আহে যে কাষ্টমাৰবিলাকে মোক মেকআপ কৰিব দিয়ে নহয় নিজে নিজে লৈ লৈ কয় ভাই ৰাস্তাত কয় বান্দৰে ৰুটি খোৱাটো নিচিনা হ'ব কি আছে মেকুৰী ৰুটি বান্দৰে খোৱাটো নিচিনা হ'ব অপেশ্বৰী বাইদেউ মানে একদম বেছি প্ৰফেচনেল নহয় যেন পাইছো লিপষ্টিক লগাইছে দেখো এইটো কি হ'ব এইটো কি লগালা কোলাকে গালত লগাই যে এইটো ডাঙৰ ডাঙৰ ব্ৰাছ কেইডাল আনি ল'ব লাগিছে ইডালি কৰিম আকৌ প্ৰথম লগাই লৈছো ব্ৰাছ লিপষ্টিক নাজানো কি হয় এইটো ইয়াত হেৰি ব্ৰাছ আছে বৰ দামী দামী বস্তু দেখাই দিয়ক এইখিনি মোৰ ব্লগত চববিলাক ওলাও হয় নেকি কোনডাল কি ইউজ কৰে এইডালে যে আপোনাৰ যে এইখিনি ইউজ কৰে মই দাম কিনিয়ে থৈছো তাৰ পৰা এইডালে কালাৰ ইউজ কৰে এইবিলাক সকলোবিলাক কাটি দিছে আৰু এইবিলাক চবতে ইউজ কৰে এইটো লগতে ইউজ কৰে এইটো চেলাউৰি ফনিয়াই এইটো হেৰি লগাই চকুত লগাই সেইটো আইব্ৰ এইটো আইব্ৰ লগা আৰু সিমানে আৰু মোৰ বেছিভাগ ব্ৰাছ নাই কেইডালমান গায়ে ফাটি থাকিলে নহয় কিছুমান মানুহ আহে চুৰুনি কৈ একদম চোৰ মানুহ আহে নেকি মোৰ দোকানখন ভগৱানে লুটি বনালে হপলা কেনেকুৱা আগতে মানে ইয়াত মানে মই যেতিয়া বুঢ়ী হৈছিলো তেতিয়া ঢেৰ কাষ্টমাৰ আহিছিলে আজিকালি মই বুঢ়ীও হৈ গৈছো ন আৰু আমাৰ গাঁওখন বদলিলে নহয় মানে পানী হোৱাৰ কাৰণে গোটেই মানুহখিনি চহৰৰে গ'লগৈ গাঁৱত গৈছে গোটেই আমাৰ ফালে ভাড়া ঘৰহে চাই আকৌ ইয়াত আমাৰ নিজৰ ঘৰ আছে ন আমি কেনেকৈ এৰিব পাৰিম আমাৰ গাঁৱতো ঘৰ নাই ন আমি ইয়াতে থাকিলো পানী আপোনাৰ অপেশ্বৰী নামটো কি আছিলে মোৰ বিউটি পাৰ্লাৰখন হোৱাৰ কাৰণে নিজে নিজে হৈ গ'ল হাতেও মাৰিছা মানে এদিন মানে এগৰাকী আইদেউ আপুনি হেৰি আহিছিলে মোৰ 24 বছৰ হৈ আছিলে তেতিয়া আৰু ক'লে ভালকৈ হেৰি কৰি দেচোন ক'লে মই বোলো মই বেছিকৈ হ'লে মানে আমুক লাগিব অপেশ্বৰী ইমানকৈ নোৱাৰি নহয় বুলি ক'লে দেৰি হ'ব এইবোৰ বিয়ালৈ দেৰি হ'ব এতিয়া এইবোৰ লগোৱা কি লগাবলৈ চকুৱে টকুৱে এইবিলাক মোৰ মানে মায়ে কৈছে আৰু দেই হেৰি বুলিকে আকৌ অপেশ্বৰী নামটোৱে ভাল হ'ব তোৰ কাৰণে তেতিয়া ধেৰ মানুহ আহিব বিউটি পাৰ্লাৰত তেতিয়া মোৰ নামটো হৈ গ'ল আৰু আজিকালি মানুহবিলাকে কলা কলাবিলাকে ভাল পায় আপোনাক যে ব্লেম নকলে কি কৰিলা গোটেই কাষ্টমাৰ নাহে আৰু নাহিব দেই কাষ্টমাৰ এনেকুৱা একদম দেখিছে কেনেকুৱা মেকআপ দিছে চকুৱে একদম চকুৰ বাঢ়ি হৈ গৈছে ভালকে দিয়া তোমাৰ হেভি হাঁহনটো দি দিয়া ভালকে দিয়া হেৰি তুমি পাৰ্লাৰৰ ফ্ৰণ্টত বহি এইটো হাঁহন মাৰি থাকিবা একদম কাষ্টমাৰ নিজে নিজে আহিব আৰু এটাই কম আপোনালোক কেতিয়াও নাহিব এখন পাৰ্লাৰলৈ দেখিছে মোৰ আই শ্বেডৰ কি কৰিলে লিপষ্টিক এতিয়া হেয়াৰ ষ্টাইল বাকী আছে সেইটো কি হয় ভগৱানে জানে আৰু কেনেকুৱা কৰো তেতিয়া মানে এনেকুৱা লাগিব যে আপোনাৰ এইটো বৰ ডাঙৰ এইটো লগালে কি হয় এডাল লগালে কি হয় ডাঙৰ মুকুতা দেখা ইমান কি ডাঙৰ গৈছে তুমি এটা লগাই ডাঙৰ কৰিছা নেকি কেলে তোমাৰ ডাঙৰ লিপছ ভাল লাগে নেকি এতিয়া লিপষ্টিক লগাবলৈ সুবিধা হয় ডাঙৰ লিপছ হ'লে আৰু তোমাৰ লিপছটোচোন ডাঙৰে বাহিৰত লিপষ্টিক সোপা লগাইছো তাৰ কাৰণে ভগৱান মই চুলি কৰি দিওঁ অ'কে হৈ গ'ল মেকআপ হৈ গ'ল এতিয়া বিয়ালৈ যাব পাৰিম আৰু চুলি ফণীখন চাওঁ কি ডাঙৰ ফণী লাষ্ট আছে হেয়াৰ ষ্টাইল অলপ ভালকে দিবা আপোনাৰ মোৰ ৰুকনি আছে নেকি আকৌ চুৰেলজনী নিচিনা লাগিছে মোৰ কেনেকুৱা লাগিছে
মই আছে চাওক মই কান্দি কান্দি এনেকুৱা পাতলা কৰি পেলাই লৰাইছো আপুনি হৰস্কি নহয় জানো কেলে ক'ত দেখিছে নেকি জেঠাই বোলে মোৰো এটা মাছৰি থাকি গৈছে তাৰ পৰা ব্লগ বনাই বোলে আপুনি নহয় জানো মই আকৌ মই এনেকুৱা দেখিছিলো আজি গাঁও আছে আৰু মোৰ ঘৰ মাছ খোৱাত আছে পুৱা 7টা বজাৰ পৰা ৰাতি 12টালৈকে খোলা থাকে আপোনালোকে প্লিজ আহিবলৈ নাপাহৰিব মই নিজৰ চুলিখিনি কাটি এফালে চুটি কৰি পেলাম চাওক গাইজ অকল কাষ্টমাৰ আহে বুলি বোলে নিজে প্ৰেক্টিচ কৰিব লাগে ন প্ৰেক্টিকেল তো সেইকাৰণে বোলে নিজৰ চুলিখিনিকে কাটি আৰু এটা কথা ইনফৰ্ম দিয়া তুমি ব্ৰাইডেল মেকআপ কৰা মেহেন্দি চেহেন্দি কি কৰোঁ বুলি আপোনালোকে বিয়াৰ কাৰণে তাই কণ্টেক্ট কৰিব পাৰে তাই ধুনীয়া মেকআপ কৰি কাষ্টমাৰ নাপায় নিজৰ হাততে আঁকে তাই কাষ্টমাৰ যিহেতু নাহে বোলে তাই বহুত বেছি দুখ বেছি মপেশ্বৰী বাইদেউ বহুত বেছি দুখ সেইকাৰণে নিজৰ হাতত নিজে মেকআপ কৰে কি নিজৰ হাতত নিজে মেহেন্দি মানে লগায় আৰু নহাকাতে নিজৰ মুখখন নিজে মেকআপ কৰিবলগীয়া হৈ যায় কাৰণ দিনটোত পাৰ্লাৰত যদি বহি থাকে তেতিয়া মানে মেকআপ কৰোঁ আমনিও লাগে মেকআপ কৰোঁ লাগে কৰোঁ লাগে দৰ্জাখন চাই থাকোঁ মই কাষ্টমাৰ আহিছে নেকি বুলি নাহে মই বিছনাখনত যদি এঘুমতি দিওঁ কাষ্টমাৰ আহি শুই আছে বুলি যায়গৈ মানে কেতিয়াবা সেইকাৰণে নিজে মেকআপ কৰি লোৱা ন নিজৰ মানে মুখতে মই হাঁহ পাই থাকোঁ এদিন এটা আহিলে তাৰপৰা কি হ'ল ওচৰতে আৰু এখন ধুনীয়া বিউটি পাৰ্লাৰ খুলি দিলে নহয় ফুলদানিয়ে চুলদানিয়ে আৰু মানে ফুলদানি বিকে মানে বিউটি পাৰ্লাৰ নহয় ফুলদানি বিকে ছোৱালী মানুহ সেইবিলাকে বেছি মন দৌৰি গ'লগৈ সেইটো কথা কিন্তু এতিয়া যে মোৰ বহুত লিপছো বহুত বেছি অবাইচ লাগিছে মানুহে ভয় খাব এতিয়া তাৰপিছতে হেৰি কি বুলি কয় হয় নেকি আৰু হেৰি আকৌ কি বুলি কয় ব্ৰাইডেল মেকআপত আপুনিতো যায় কণ্টেক্ট কৰিলে মাজত যাওঁ কিন্তু কইনাই যে মানে মোৰ দেখিলে ভয়হে খায় কিয় কেতিয়াবা পাৰ্লাৰখন বন্ধ কৰি যে চিনেমা চাব যাওঁগৈ তেনেকেও কাষ্টমাৰ কেইজন আহিও ঘূৰি যায় কাম কৰাত থৈ যায় নহয় কাম কাজ থৈ যায় আচ্ছা ঠিক আছে বাৰু আপোনালোকে আহিব আমাৰ অফিচৰ বাইদেউক সহায় কৰিব এইটো মানে ইজনে এজনক যিহেতু সহায় কৰা সময় আমাৰ খবৰ আপোনালোকে এই সহায় কৰিব আপোনালোকে পাৰ্লাৰলৈ আহিব আপোনালোকক সহায় কৰিব ধুনীয়া এটা লুকছ দি মেকআপৰ লুকছ দি বা মেহেন্দি লুকছ মানে মেহেন্দি আঁকি মানে যেতিয়া মানে মানুহৰ পৰা আহে যদি কেতিয়াবা আহে নহয় এটা মানে মই মেকআপটো কৰোঁ মোৰ পইচা লোৱা ইমান ঠাণ্ডা নাই মই আচলতে মানুহ মেকআপ কৰিব লাগি থাকে মই পইচা নলওঁ কেৱল 100 টকাতে দি দিওঁ আচ্ছা ঠিক আছে তেতিয়াহ'লে আহিব সকলোৱে আমাৰ কি হেৰি অপেশ্বৰী বিউটি পাৰ্লাৰ ধেমাজি জিলাৰ লখিমপুৰ গাঁৱত আছে নে কি বুলি কৈছিলে এড্ৰেছটো ধেমাজি মাজগাঁৱত আছে বোলে আপোনালোকে নিশ্চয়কৈ আহিব ওপৰতে চাইনবোৰ্ড লগাই আছে বাহিৰত অপেশ্বৰী বিউটি পাৰ্লাৰ বুলি আৰু মোৰ মুখখন নাকি আছে এই বাইদেউ ভাগৰ মুখখনো দি থৈ দিয়া আছে বোলে বেনাৰত ধুনীয়াকৈ ন ঠিক আছে মোৰতো ব্লগ চেনেল আছে আপোনালোকে প্লিজ চাব নাপাহৰিব চাবলৈ একদম নাপাহৰে চাবই আৰু এইটো চেনেলটোৰ নাম কি কৈ দিয়া সৰস্বতী গগৈ মোৰ চেনেলটোৰ নাম হৈছে নীলাংগী মেছ তেতিয়াহ'লে সৰস্বতী গগৈ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই পাৰ্লাৰলৈ আহিলে আকৌ লগ পাম কেতিয়াবা আপুনি ভিডিঅ' এটা দি দিব যদি পাৰ্লাৰলৈ আহে বাই